মৰমৰ পাহি, তুমি কেনে আছা? আশা কৰিলোঁ তুমি ভালে আছা। ঈশ্বৰৰ কৃপাত আছোঁ দিয়া মই কোনোমতে। আজি ডায়েৰীখন দেখি বৰকৈ মনত পৰিছে পাহি, এৰি অহা সেই দিনবোৰলৈ আৰু তোমাৰ লগত কটোৱা সেই সময়বোৰলৈ। তোমাৰ মনত আছেনে পাহি, আমি যে সেই জনশূন্য চাৰিআলিটোৰ নৈখনৰ পাৰত নাহৰজোপাৰ তলতে বহি পাৰ কৰিছিলোঁ এটাৰ পিছত এটাকৈ কেইবাটাও ভাল লগা আবেলি। সেই আবেলিবোৰে আমাক দিছিল ভালপোৱাৰ মিঠা মিঠা অনুভূতি। নৈখনেও আমাক শিকাইছিল প্ৰেমৰ এখন ৰচনা। তেতিয়াৰ পৰা মোৰ ডায়েৰীৰ উকা পৃষ্ঠাবোৰৰ দলিচাত সৃষ্টি হৈছিল এটাৰ পিছত এটাকৈ তোমাৰ নামতে অজস্ৰ কবিতা। আজি সেই কবিতাবোৰৰ কোনো মূল্য নাই। তুমি মোক এৰি গুচি গলা পাহি। শুনিছোঁ তোমাৰ হেনো অহা মাহত বিয়া, দৰা হেনো চাকৰি কৰা। সঁচাকৈ তুমি সলনি হলা। সেই অতীতৰ পাহিজনী এতিয়া নাই। মই জানো পাহি, তুমি মোক কিয় ভাল নোপোৱা, কাৰণ মই যে দুখীয়া। সেয়ে চাগৈ তুমি আজি আনৰ হ'বলৈ ওলাইছা। পাহি, তুমি মোৰ চিঠিৰ উত্তৰ নকৰা এই কথাও মই জানো, কিন্তু পাহি, তুমি মোৰ মনত সদায় এজনী ভাল ছোৱালী হৈয়ে থাকিবা। মোৰ বুকুৰ মাজত জ্বলি থকা তুমি হলা এগছি মাটিৰ চাকি। শৰতৰ ৰাতিবোৰত মাথো জ্বলিব এতিয়া মোৰ বুকুৰ এডনাৰ এগছি মাটিৰ চাকি। শেৱালিৰ সুবাসবোৰ হ'ব মোৰ বাবে এতিয়া দুখৰ হুমুনিয়া। শৰতৰ ৰাতি শেৱালিৰ গালত পৰি কুহুম সনা সেই নিয়ৰবোৰ হ'ব মোৰ দুচকুৰে ওলোৱা চকুলো। আৰু এমাহ পিছত মোক এৰি গুচি যাবা তুমি পাহি, এখন নতুন ঘৰলৈ। তুমি দিয়া মৰমৰ উপহাৰবোৰ এতিয়াও আছে জানা পাহি মোৰ মনৰ কোঠালিত। আৰু কি লিখিম পাহি, মাথো 2 পৃষ্ঠাৰ এই সৰু কাগজখনৰ বুকুত মোৰ এই দীঘলীয়া জীৱনৰ আঁতবোৰ বেদনা জানো লিখিব পাৰিম। আশা কৰিলোঁ মই পাহি, তুমি সুখী হোৱা। তোমাৰ সুখ মানেই মোৰো সুখ। পাৰিলে তুমি মই দিয়া চিঠিখন এবাৰ পঢ়িবা আৰু তুমি দুখ নকৰিবা। ইতি তোমাৰ স্মৃতি, সঞ্জিত দাস।